নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেনেদৰে ব্ৰেড আৰু ডিমৰ ৰেচিপি বনালোঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইফালে এয়া দেখিছে, এইকেইটা বস্তু লৈ লৈছোঁ: পিঁয়াজ, জলকীয়া, ধনিয়া আৰু পিঁয়াজৰ পাত। এফালে ব্ৰেড লৈছোঁ, ডিম লৈছোঁ। এনেদৰে বনাবলৈ লৈছোঁ। বেছি বস্তু ব্যৱহাৰ নকৰোঁ। ডিমকেইটা এতিয়া ইয়াত ধুনীয়াকৈ মই ভাঙি ল'ম গোটেইকেইটা। এইফালে 3টা ডিম মই ভালদৰে ভাঙি ল'লোঁ। ইয়াত এতিয়া মই কাটি থোৱা পিঁয়াজ কেইটুকুৰা দি দিম। এইফালে কেঁচা জলকীয়া কাটি লৈছিলোঁ, সেইখিনিও দি দিম। এইফালে ধনিয়া লৈছিলোঁ, এইফালে পিঁয়াজৰ পাত দি দিলোঁ। এতিয়া গোটেইখিনি ওপৰতে নিমখ দি দিম সোৱাদ অনুসৰি। তাতে এতিয়া হালধিও দি দিম অলপ পৰিমাণ অনুযায়ী। গোটেইখিনি এপাত চামুচেৰে ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিক্স হোৱালৈকে এনেদৰে মিলাই থাকিম। ইফালে গেছটো অন কৰি পেন এখন পাতি লৈছোঁ। এখন গৰম হ'বলৈ দিম অকণমান। দেখিছে, পানী হৈ আছিলে। এখন গৰম হৈ গ'ল। ইয়াতে এতিয়া অকণমান মিঠাতেল ঢালি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। চাৰিওফালে তেলখিনি ঘূৰাই ল'ম ধুনীয়াকৈ। এতিয়া গুলি থোৱা ডিমখিনি মই ইয়াতে দি দিম। গোটেইখিনি ভালদৰে ঘূৰাই ল'ম যাতে চাৰিওফালে যায়। আজি মই 2টা ষ্টাইলত বনাম বুলি ভাবিছোঁ। আপোনালোকে দেখিছে, মই অকণমান থৈ দিছোঁ আৰু ইয়াত সৰহখিনি ব্যৱহাৰ কৰিছোঁ আৰু বাতিটোত আৰু অকণমান থৈ দিছোঁ, যিহেতু মই 2টা ষ্টাইলত বনাম বুলি ভাবিছোঁ। ইয়াতে মই এতিয়া 2 পিচ ব্ৰেড দি দিম। প্ৰথমতে এতিয়া ইয়াত এপিচ দি লৈছোঁ। পিচ তলত দি দিলোঁ। এতিয়া অকণমান সিজিবলৈ দিম গোটেইখিনি। এতিয়া মোৰ ওচৰত এনেদৰে কাটিবৰ কাৰণে ভাল নাই, সেইবাবে মই এখন হাতাৰ ব্যৱহাৰ কৰিছোঁ। হাতাখনেৰে তেনেদৰে কাটি উঠাই ল'লোঁ। উঠোৱাটো ভিডিঅ' কৰা নহ'লে, এখন হাতেৰে যিহেতু মই ভিডিঅ' কৰি আছোঁ, প্ৰব্লেমো হয়। এতিয়া মিষ্টাৰ আহিলে অকণমান ধৰি দিলে তেওঁ কেমেৰাটো। এতিয়া মই ব্ৰেড কিপিচ এনেদৰে ফালি লৈ এনেকৈ ডিমখিনিত তিয়াই লৈ এনেদৰে ভাজিছোঁ। এনেদৰে খাই চাবচোন, বিৰাট ধুনীয়া লাগে খাই পেলাই। লগতো টমেটো চচ থাকিলেতো ক'বই নালাগে। এয়া দেখিছে, মই লুটিয়াই দিছোঁ। বৰ বেছি দেৰি ভাজি থাকিলেও ক'লা হৈ যায়। এনেকুৱাকৈ ৰাখি দিম। এইখিনি অকণমান। এয়া ফাইনেলি মোৰ হৈ গ'ল ডিম আৰু ব্ৰেড ৰেচিপি। কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।